মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰা হয় সেই কথাটো অলপ আলোচনা কৰোঁ। ইম্পাৰেটিভ চেণ্টেন্স মানে আমি সকলোৱে জানো আদেশ অনুৰোধসূচক বাক্য। এই ইম্পাৰেটিভ চেণ্টেন্সবিলাকৰ ভইচ চেঞ্জৰ নিয়মটো বাকীবিলাকতকৈ অলপ পৃথক হয়। ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জৰ ক্ষেত্ৰত প্ৰথমতে লেট ভাৰ্বটো বহুৱাই পেছিভ ভইচৰ বাক্যটো আৰম্ভ কৰিব লাগে। ইম্পাৰেটিভ চেণ্টেন্সৰ পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয়, প্ৰথমতে বহাব লাগে লেট ভাৰ্ব, তাৰপিছতে এক্টিভ ভইচৰ যিটো অবজেক্ট থাকে সেই অবজেক্টটো বহাব লাগে, তাৰপিছতে বি ভাৰ্বৰ বি ৰূপটো বহাব লাগে, আৰু তাৰপিছত আমি সকলোৱে জানো যে যিটো মূল ভাৰ্ব থাকে সি সদায় পেছিভ ভইচত পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয়, অৰ্থাৎ লেট প্লাছ এক্টিভ ভইচৰ অবজেক্ট প্লাছ বি প্লাছ এই পাষ্ট পাৰ্টিচিপল। আমি ধৰি লওঁ এটা বাক্য টেল এ ষ্টৰী, সাধু এটা কওক বা কোৱা, গল্প এটা কওক বা কোৱা। টেল এ ষ্টৰী ই হ'ল এটা ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্য। ইয়াক আমি যেতিয়া পেছিভ ভইচলৈ নিম, ইয়াৰ ৰূপটো হ'ব প্ৰথমতে বহিব লেট, ইয়াত অবজেক্টটো আছে এ ষ্টৰী, গতিকে লেটৰ পিছতে হ'ব এ ষ্টৰী, লেট এ ষ্টৰী, তাৰপিছত বি ভাৰ্বৰ বিটো বহিব বি, আৰু টেলৰ পাষ্ট পাৰ্টিচিপলটো হ'ব টোল্ড, অৰ্থাৎ পেছিভ ভইচৰ ৰূপটো হ'ব লেট এ ষ্টৰী বি টোল্ড। টেল এ ষ্টৰী বুলি যেতিয়া ক'ব, ইয়াৰ পেছিভ ভইচৰ ৰূপটো হ'ব লেট এ ষ্টৰী বি টোল্ড। আৰু এই বাক্যটোকে যদি টেল এ ষ্টৰী বুলি নকৈ কোৱা হয় প্লিজ টেল এ ষ্টৰী, দুটা বাক্যৰ পাৰ্থক্যটো হ'ল টেল এ ষ্টৰী সাধু এটা কওক বা গল্প এটা কওক বা কোৱা, প্লিজ লগাই দিয়াৰ লগে লগে অনুৰোধ কৰা হৈছে, গতিকে যেতিয়া আগত প্লিজ লগাই দিব, প্লিজ লগাই দিয়াৰ লগে লগে ইম্পাৰেটিভ চেণ্টেন্সৰ পেছিভ ভইচ কৰোঁতে আগত ইউ আৰ ৰিকুৱেষ্টেড বুলি লিখি পিছৰ বাক্যটো টু বহাই তাৰ পিছৰটো লিখি দিলেই হ'ল। যদি কোৱা হয় প্লিজ টেল এ ষ্টৰী, এই বাক্যটোৰ পেছিভ ভইচৰ ৰূপটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু টেল এ ষ্টৰী। পেছিভ ভইচ মানে হ'ল যি কামটো কৰে, যাক আমি ডুৱাৰ অফ দ্য একশ্যন বুলি কওঁ, কামটো কৰোঁতা, সি ছাবজেক্টৰ ঘৰত থাকিবলৈ নহ'ব। আৰু পেছিভ ভইচৰ বাক্যটোৰ ষ্ট্ৰাকচাৰটো হ'ব যে তাত এটা বি ভাৰ্ব থাকিব লাগিব, আৰু বি ভাৰ্বটোৰ পাছত সদায় ভাৰ্বৰ এটা পাষ্ট পাৰ্টিচিপল থাকিব লাগিব। গতিকে এটা ছাবজেক্টৰ পিছত যদি এটা বি ভাৰ্ব থাকি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাকে, তেতিয়াহ'লে আমি বুজি পাব লাগিব সেইটো হ'ল পেছিভ ভইচৰ বাক্য। এতিয়া ইউ আৰ ৰিকুৱেষ্টেড বুলি কোৱাৰ লগে লগে ই ইতিমধ্যে পেছিভ ভইচ হৈ গৈছে। ইউ আৰ ৰিকুৱেষ্টেডৰ অৰ্থটো হ'ল আপোনাক অনুৰোধ কৰা হৈছে। ইউ ৰিকুৱেষ্টেড বুলি ক'লে আপুনি অনুৰোধ কৰিছিল, আৰু ইউ আৰ ৰিকুৱেষ্টেডৰ অৰ্থটো হ'ল আপোনাক অনুৰোধ কৰা হৈছে, অৰ্থাৎ অনুৰোধটো আপুনি কৰা নাই, আপোনাকহে কৰা হৈছে, অৰ্থাৎ ছাবজেক্টৰ ঘৰত যি আছে সি ইয়াত ডুৱাৰ অফ দ্য একশ্যন নহয়, ইয়াত থকা ইউটোৱে পোনপটীয়াকৈ কাম কৰা নাই, তেওঁকহে কাৰোবাৰ দ্বাৰা অনুৰোধ জনোৱা হৈছে। আৰু ছাবজেক্ট লিখি তাৰপিছত এটা বি ভাৰ্ব লিখি যেতিয়া ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখি দিয়া হয়, সি ইতিমধ্যে পেছিভ ভইচলৈ ৰূপান্তৰিত হয়। কেতিয়াবা আকৌ ইম্পাৰেটিভ চেণ্টেন্সৰ এক্টিভ ভইচৰ বাক্যটোতে লেটেৰে আৰম্ভ হয়, গতিকে সেইটো বাক্য আমি আকৌ কেনেকৈ চেঞ্জ কৰিম? যিটো বাক্যত লেট নাথাকে সেইটো বাক্য আমি লেট ভাৰ্ব দি পেলাই যেনিবা আৰম্ভ কৰিলোঁ পেছিভ ভইচৰ ক্ষেত্ৰত, কিন্তু ইম্পাৰেটিভ চেণ্টেন্সৰ কিছুমান বাক্যটো এক্টিভ ভইচৰ বাক্যটোৱে লেটেৰে আৰম্ভ হয়, সেইটো বাক্য কেনেকৈ কৰিম এটা উদাহৰণ লওঁ। লেট দেম প্লে এ মেথছ, লেট দেম প্লে এ মেথছ, এইটো হ'ল ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্য, ই আছে এক্টিভ ভইচত। ইয়াক এতিয়া যেতিয়া পেছিভ ভইচ কৰিম, ইয়াৰ ক্ষেত্ৰতো যিটো লেটেৰে আৰম্ভ হৈছে সেই লেটটো আগতেই থাকিবলৈ দিব লাগে। লেট দেম প্লে এ মেথছ, ইয়াত এ মেথছটো হ'ল অবজেক্ট, গতিকে অবজেক্টটো আমি আগলৈ লৈ আহিলোঁ। লেট দ্য মেথছ, তাৰপিছত এটা বি ভাৰ্ব বহিলে বি, লেট দ্য মেথছ বি, তাৰপিছত প্লে পাষ্ট পাৰ্টিচিপল বহিলে প্লেড, লেট দ্য মেথছ বি প্লেড, তাৰপিছত বাই থাকিলে ডেমটো ডেমেই হৈ গ'ল, লেট দ্য মেথছ বি প্লেড বাই ডেম। সাধাৰণতে ইনট্ৰানজিটিভ ভাৰ্ব, যিবিলাক ভাৰ্বৰ মানে অবজেক্ট নোহোৱাকৈ ই ভাৰ্বেই সকলো অৰ্থ প্ৰকাশ কৰি বাক্যটো সম্পূৰ্ণ কৰিব পাৰে, তেনেধৰণৰ বাক্যক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। যেনেকৈ গ', শ্লিপ, চিট, এই ভাৰ্ববিলাকক কোনো অবজেক্টৰ প্ৰয়োজন নাই, নোহোৱাকৈ বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰি দিব পাৰে, এনেধৰণৰ ভাৰ্বক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। ইনট্ৰানজিটিভ ভাৰ্ববিলাকৰ সাধাৰণতে ভইচ চেঞ্জ কৰা নহয়, কিন্তু ইম্পাৰেটিভ চেণ্টেন্সত আকৌ ইনট্ৰানজিটিভ ভাৰ্বৰো ভইচ চেঞ্জ কৰিব পৰা যায়। ধৰি লোৱা হওক গ' হোম,
ঘৰলৈ যোৱা। কিন্তু এই ইম্পাৰেটিভ চেণ্টেন্সৰ যেতিয়া ইনট্ৰানজিটিভ ভাৰ্বৰ চেঞ্জ কৰিব লাগিব, পেছিভ ভইচ কৰিব লাগিব, তেতিয়া আকৌ লেটেৰে আৰম্ভ নহয়। ইয়াত যদি বাক্যটো আমি লওঁ গো হোম, ঘৰলৈ যোৱা, এই বাক্যটো আমি লিখিব লাগিব হয় ইউ আৰ আস্কড, ইউ আৰ এডভাইজড, নাইবা ইউ আৰ অৰ্ডাৰ্ড টু গো হোম। এইটো আস্কটো হ'ব পাৰে, এডভাইচটো হ'ব পাৰে, অৰ্ডাৰো হ'ব পাৰে, যে কোনোবাই আদেশো দিব পাৰে, উপদেশো দিব পাৰে, আৰু সাধাৰণতে ঘৰলৈ যাবলৈও ক'ব পাৰে। গো হোম ইয়াৰ অৰ্থটো পেছিভ ভইচটো এনেকুৱা হ'ব ইউ আৰ আস্কড, নহ'লে বা ইউ আৰ এডভাইজড, নহ'লে বা ইউ আৰ অৰ্ডাৰ্ড টু গো হোম। অৰ্থাৎ তোমাক বা আপোনাক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে, ঘৰলৈ যাবলৈ কোৱা হৈছে, নহ'লে বা ঘৰলৈ যাবলৈ আদেশ দিয়া হৈছে। কিন্তু এই বাক্যটোকে যদি কোৱা হয় যে প্লিজ গো হোম, তেতিয়া আকৌ লিখিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু গো হোম। ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ সম্পৰ্কে এই ভিডিঅ'টোত ইমানেই। যদি মোৰ ভিডিঅ'বিলাক লাগতিয়াল বুলি ভাবা তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।